চোৱাচোন মানুহৰ জীৱনবোৰ কেনেকৈ ৰাস্তাত টোপনি গৈ আছে। টোপনিত কাল হৈ আছে, সি নিজে নাজানে সি ক'ত আছে। সি পাগল, কিন্তু মোৰ এনেকুৱা লাগিছে তইও পাগল হলি। আৰে পাগলে চব কৰিব পাৰে, য'তে ত'তে শুব পাৰে, য'তে ত'তে ঘূৰি ফুৰিব পাৰে। আচলতে ইয়াৰ নিচিনা পাগলবোৰে ভাল, মোৰ নিচিনা দুৰ্ভগীয়া হোৱাতকৈ। কোনো সংসাৰৰ চিন্তা নাই, য'তে দিন তাতে ৰাতি। চালা প্ৰেম কৰিব আহে। হ'ব দে বল। বল হোটেলত এটা কিবা খাই লা। বল। কি যে চাওমিন দিব। নামাৰিবি এনেই সি মৰি মৰি জীয়াই আছে তাক মাৰি মাৰি শেষ কৰিব খুজিছ নেকি জীয়াই থাকিবলৈ দে তাক লাগিছিল নেকি মোক আপোনাৰ দোকানৰ বস্তু একো নালাগে মাত্ৰ এটা সহায় কৰিব লাগে সহায় আৰু মই জানিব বিচাৰিছোঁ সেই পাগলজন আচলতে কোন হয় আৰু যেতিয়া তাক হোটেলৰ দাদাজনে মাৰিছিল তেতিয়া তাক আপুনি বচাইছিল কিন্তু এইবোৰ কি হৈছে মই একোৱে গম পোৱা নাই মই জানিব বিচাৰিছোঁ আচলতে সেই পাগলজন কোন হয় নিয়তিৰ খেল বুজিছা ভাগ্যই কাক কেতিয়া কেনেকৈ লৈ যায় কোনেও গম নাপায় সি পাগল নাছিল সিও সকলোৰে নিচিনা হাঁহি মাতি ধেমালি কৰি ফুৰা এজন সুন্দৰ সফল ডেকাই আছিল সকলোৰে লগত ধেমালি কৰি ভাল পাইছিল কিন্তু তাৰ ভুল এটাই আছিল সি সকলোকে লগাতকৈ বেছি বিশ্বাস কৰিছিল আৰু ভাল পাইছিল আৰু এদিন তাৰ জীৱনলৈ এজনী ছোৱালী আহিল অ হেউটি এইজনে আজিও আমাক পিছা কৰি আছে এই গুণ্ডাজনক দেখিলে কিবা ভয় লাগে তোমালোকে কৰবালৈ গৈছিলা নেকি কি হ'ল মই যে কিবা কৈছোঁ একো নকলা যে কিয় লাগে আমি ক'ত গৈছিলোঁ আমাক কোনেও ঠিকা দি থোৱা নাই যে ৰাস্তাৰে অহা মানুহক আমি ক'ব লাগিব ঐ ছোৱালী তই কাৰ লগত কি কথা কৈ আছ এবাৰ গম পাইছনে
গম পাইছোঁ কৌটিপতি বিক্ৰম শৰ্মাৰ একমাত্ৰ পুত্ৰ, যিয়ে চৰকাৰৰ কাম কৰিম বুলি কৈ দুখীয়া মানুহৰ ধন আত্মসাৎ কৰা পাপুমণি শৰ্মা। চা বাপুদা, ভালকৈ কৈ আছোঁ, আমাক ৰাস্তা এৰি আমাক যাবলৈ দে। তোৰ ইমান সাহস, তই মোক অপমান কৰিলি। তই এবাৰো ভাবি নাচালি তোক মই কি কৰিব পাৰোঁ। তোক বৰবাদ কৰিবলৈ মোৰ এক ছেকেণ্ডো সময় নালাগে। সেউতি কথাটো খুৰাক কোৱাটো ভাল হ'ব নেকি? সি সদায় সদায় আমাক ৰাস্তাত। নাই নাই, কথাটো কাকো নকবি, কথাটো বহল কৰিব নালাগে। সিহঁত হাত দীঘল মানুহ, সিহঁতে কাৰোকে ভয় নকৰে। বাদ দে বল। মোক জকাই লৈ তই বহুত ভুল কাম কৰিলি। ইয়াৰ পৰিণাম কি হ'ব পাৰে তই এবাৰ ভাবিবি। সিহঁত বহুত বেয়া মানুহ, সিহঁতৰ পৰা অলপ সাৱধান থাকিবা। আপোনালৈ অশেষ ধন্যবাদ, আপুনি নহ'লে আজি মোৰ হ'ব পিছে, কিন্তু তুমি ইমান দুপৰীয়া অকলে ক'লৈ গৈছিলা? বাইদেউ তুমি যদি তোমাৰ ঠিকনাটো দিব পাৰা মই তোমাক ঘৰত থৈ আহিব পাৰিম। নালাগে, মই পাৰিম। আপত্তিটো ক'ত? ঘৰত থৈ অহা নে ঘৰত ঠিকনা দিয়াত? বলক। ফুলন দেৱীৰ মুখত আজি ইমান হাঁহি যে, মানুহে লাড্ডু ফুটা। এইটো ফুটা চোন, দুখ পাইছোঁ। ঐ কৈ যা, কোন সেইজন? কোন হ'ব আৰু? পাপুৰ পৰা বচোৱা সেই হিৰ'জন। তহঁতে ইমান হুলস্থুল নকৰিবিচোন। আচলতে তেওঁৱে নাজানে মই যে তেওঁক ভাল পাওঁ। আৰু আমাৰ লগ পোৱানো কেইদিন হ'ল, কালি লগ পাইছোঁহে। কৈ দিবি, নহ'লে তোৰ ৰাজকুমাৰে বেলেগ ৰাজকুমাৰীক ধৰিব। নাম ললোৱে, বান্দা হাজিৰ। কলেজৰ পৰা আহি আছা, সি তোমাক আকৌ দিগদাৰ কৰি আছে নেকি? নাই আপোনাৰ নিচিনা মানুহ এজন থাকোঁতে সি একো কৰিব নোৱাৰে। সেউতি, আমাৰ দুজনী অলপ দেৰি হ'ব, মানে আমি অলপ দোকানত সোমাম। তই নহ'লে এটা কাম কৰ, তই এখেতৰ লগতে যা, এখেতে তোক ঘৰত ড্ৰপ কৰি দি যাব। নালাগে, মই তহঁতৰ লগতে যাম। তই ভাই একদম নুবুজ, যা না। হা ব'লা।
লগত মোৰ বহুত হিচাপ বাকী আছে। ঠগ প্ৰবঞ্চক মিছলীয়া কিয় আহিছিল মোৰ জীৱনত? কিয় দেখুৱাইছিল মিছা সপোন? কিয় কিয় এনেদৰে সিহঁতৰ জীৱনৰ ৰংবোৰ নোহোৱা হৈ গ'ল। এনেকৈ আধৰুৱা হৈ গ'ল সিহঁতৰ প্ৰেম কাহিনী, সিহঁতৰ ভাল পোৱা। এতিয়া সি এজন পাগল। নাই নাই, তেওঁ পাগল নহয়, তেওঁ ভাল হ'ব।